থাইলেণ্ডৰ বিখ্যাত চহৰ এখন পাটায়া বিশেষকৈ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু পাটায়াৰ ৰাজপথত যেতিয়া আমি খোজকাঢ়ি আছিলোঁ পাটায়াৰ পদপথত যেতিয়া আমি খোজকাঢ়ি আছিলোঁ তাৰ এটা দৃশ্যই আমাক দৃষ্টি আকৰ্ষণ কৰিছিলে আৰু সেই দৃষ্টি আকৰ্ষণ কৰা দৃশ্যটো হ'ল শইকীয়া ইণ্টাৰনেশ্যনেল কৰ্পৰেশ্যন লিমিটেড আৰু কেমেৰাটো অকণমান এইফালে ঘূৰাই দিলে এইখন যি দেখিছে এইখনেই সেইখন ছবি যিখন ছবিয়ে আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে চাহপাত ছিঙি থকা অৱস্থাত এগৰাকী অসমীয়া শ্ৰমিক আৰু এই দৃশ্যটোৱে আমাৰ মনলৈ উৎসুকতা বৃদ্ধি কৰিলে প্ৰকৃততে কোন এগৰাকী অসমীয়া যিগৰাকী অসমীয়াই বিদেশৰ বুকুত আহি সদম্ভে ব্যৱসায় কৰিছে বিশেষকৈ অসমীয়া মানুহৰ বিৰুদ্ধে এটা অভিযোগ দেখে যে অসমীয়া মানুহ এলেহুৱা অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে কিন্তু সেই যে এটা সচৰাচৰ চলি অহা যে এটা মানুহৰ মুখে মুখে চলি অহা যে এটা আপ্ত বাক্য আছে সেইটো ভুল প্ৰতিপন্ন কৰা এটা দৃশ্য সুদূৰ থাইলেণ্ডৰ বিখ্যাত চহৰ পাটায়াত আহি অসমীয়াই কেনেদৰে সদম্ভে ব্যৱসায় কৰি আছে ব্যৱসায় কৰি থকাই নহয় ইয়াত তেওঁলোকে থাইলেণ্ডৰ যিসকল থলুৱা খিলঞ্জীয়া লোক আছে তেখেতসকলক সংস্থাপন প্ৰদান কৰিছে এখন বিশেষ ৰেষ্টুৰেণ্ট আৰু সেই ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ মই সোমাই আহিছোঁ ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী আছে তেখেত গৰাকীনে মই নাজানো তেখেতলৈ মই কথা পাতিম খুব ধুনীয়া এটা দৃশ্য প্ৰথমতে আপোনাৰ মই পৰিচয়টো জানিব বিচাৰিম মোৰ নাম নিৰ্বাণ মানুহে নীৰ বুলি মাতে মই কানাডাত থাকোঁ একচুৱেলি ইউনিভাৰ্চিটিত তো মোৰ মাৰ আৰু মোৰ মামাৰ ৰেষ্টুৰেণ্ট সেইকাৰণে এইটো চাই আছোঁ বিজনেছটো কেতিয়া কিমান দিন হ'ল এই ৰেষ্টুৰেণ্টখন আৰম্ভ কৰা আমাৰ ৰেষ্টুৰেণ্টখন আৰম্ভ কৰাত 10 মান্থছ হ'ল আৰু লাষ্ট নৱেম্বৰ ডিচেম্বৰত খুলিছিলোঁ কেনেকুৱা এতিয়ালৈকে কাষ্টমাৰ ৰেছপন্স কেনেকুৱা পাই আছে কাষ্টমাৰ ৰেছপন্স উইথ এভৰি ডে বেটাৰ হৈ আছে এভৰি মান্থ স্পেচিয়েলি এতিয়া আমি ব্ৰেণ্ড বনাই আছোঁ আৰু আমাৰ অসমৰ সেইটো শ্ব' কৰি আছোঁ মই আৰু কিছুমান দৃশ্য দেখুৱাম মই বিশেষকৈ মই ঢোল দেখা পাইছোঁ অসমীয়াৰ স্বাভিমান অসমীয়া যাৰ অবিহনে অসমীয়াৰ প্ৰতিটো উৎসৱ হেতা পৰি ৰয় অসমীয়াৰ স্বাভিমান ঢোল থাইলেণ্ডত আছে থাইলেণ্ডত দেখিছোঁ মই অসমীয়াৰ স্বাভিমান অসমৰ সন্মানৰ প্ৰতীক মই সফুৰা দেখিছোঁ অসমৰ এশিঙীয়া গড় দেখিছোঁ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি দেখিছোঁ এযোৰ বৰতাল দেখিছোঁ যি বৰতালৰ শব্দত নামঘৰৰ প্ৰতিটো গধূলি আমাৰ আধ্যাত্মিক ভাৱধাৰণাত আমি বুল যাওঁ তেনেকুৱা এখন বৰতাল দেখিছোঁ এটা কল্পনা কৰিব নোৱাৰা পৰিৱেশ এখন বিদেশৰ মাটিত আহি আৰু এগৰাকী আছে ইয়াৰে ব্যক্তি মই তেখেতৰ লগত কথা পাতিম ক'বলৈ ভাষা নাই সচৰাচৰ আমি কওঁ যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে কিন্তু সেই ধাৰণাটো সলনি কৰি বিদেশৰ মাটিত আহি অসমীয়াই ব্যৱসায় কৰিছে সেইটো একচুৱেলি এটা মানে চখতে হৈ গ'ল মই আছিলোঁ মোৰ দাদা আছিলে প্ৰথমতে থাইলেণ্ডলৈ আহিলোঁ তাৰপৰা ইয়াত দেখা পালোঁ আমাৰ নৰ্থ ইষ্টৰ খানা আমাৰ অসমৰ খানাৰ এটা স্ক'প দেখা পালোঁ তাৰপিছত আমি ডিচিশ্যন ল'লোঁ যে ইয়াত কিবা এটা কৰিব লাগে কাৰণ যেতিয়া আহিছিলোঁ ইণ্ডিয়ান খানা বিচাৰি আমি গৈছিলোঁ তাতে ইণ্ডিয়ান খানা খাই চব আইটেম প্ৰায় একেই পাইছিলোঁ একেই টেষ্ট পাইছিলোঁ তাৰপিছত আমি ভাবিলোঁ সেই বস্তুটো অলপ চেঞ্জ কৰিব লাগে আমাৰ খানাও ইণ্ট্ৰডিউচ কৰিব লাগে লাহে লাহে আমাৰ কালচাৰটো দেখুৱাব লাগে অলপ মানুহে জানিব লাগে তেনেকৈ আহি জেগা চেগা ল'লোঁ লোকেশ্যন ডিচাইড হ'ল তাৰপৰা লাহেকৈ আৰম্ভ কৰিলোঁ আৰু এই গোটেই ব্যৱস্থাটো আপুনি যে কৰিছে যদি মোৰ ভুল হোৱা নাই আপুনি হয়তো আপোনালোকে প্ৰথম অসমীয়া হ'ব যি থাইলেণ্ডৰ বুকুত আহি ব্যৱসায় কৰিছে যদি মোৰ ভুল হোৱা নাই হয় বাট ময়ো ইমান চিয়'ৰ নহয় বাট এনেকুৱা এটা বিজনেছ চাগে প্ৰথম এইখনেই হয় আৰু চবতকৈ ডাঙৰ কথা ব্যৱসায় কৰা নাই আপোনালোকে কেৱল ব্যৱসায়ৰ লগে লগে অসমৰ প্ৰতি ইয়াৰ যিসকল ইয়ালৈ পৰ্যটক আহে তেখেতসকলক অসমৰ প্ৰতি এটা ধাৰণা দিবলৈ বিচৰা হৈছে মই এবাৰ কেমেৰাটো ঘূৰাই দেখুৱাই দিবলৈ অনুৰোধ জনাম অসমৰ প্ৰাণ সত্ৰীয়া সংস্কৃতি দেখুওৱা হৈছে মণিপুৰৰ যি লোকনৃত্য আছে মণিপুৰৰ লোকনৃত্যৰে দেখুওৱা হৈছে অসমৰ বিভিন্ন জনজাতিসকলৰ লোকনৃত্য অৰুণাচলীসকলৰ লোকনৃত্য বিভিন্ন অসমেই নহয় কেৱল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতিৰ এখন খুব সুন্দৰ প্ৰতিচ্ছবি ইয়াত দিবলৈ বিচৰা হৈছে পৰ্যটকক আকৰ্ষণ কৰিবলৈ বিচৰা হৈছে আটাইতকৈ ডাঙৰ কথা অসমীয়া মানুহ এলেহুৱা অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে বুলি সচৰাচৰ যি কথা কোৱা হয় সেই কথাটোক ভুল বুলি প্ৰতিপন্ন কৰা হৈছে কাৰণ এখন বিদেশ সুদূৰ থাইলেণ্ডৰ এখন পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু পাটায়া চহৰত আহি এনেদৰে অসমীয়াই সদম্ভে ব্যৱসায় কৰি আছে